নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেল ৰাজীৱ ওজা ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই গৈ উপস্থিত হ'লোগৈ মই কৰি থকা ৱেব ছিৰিজখনৰ দ্বিতীয় দিনা শ্বুটিঙত। আজি আমাৰ প্ৰডিউচাৰ পলাশ চুতীয়া দাদাও আহিছিল। আজি আমি উপস্থিত হোৱা মেইন কাৰণটো হ'ল মোৰ দুটামান চিন দিবলগীয়া আছিল আৰু মেইনলি ডাবিংটো দিম বুলি আহিছিলোঁ। আমাৰ এডিটৰ আৰু প্ৰডিউচাৰ বহি আছে, লগতে মোৰ সহশিল্পীসকলকো আপোনালোকক দেখুৱাইছোঁ। আপোনালোকেতো জানে আমিতো হ'লো নাটকৰ শিল্পী। নাটকৰ শিল্পীয়ে কেমেৰাৰ আগত অভিনয় কৰিবলৈ অলপ দিগদাৰটো হয়েই। জীৱনত এয়া মোৰ প্ৰথম অভিজ্ঞতা কেমেৰাৰ আগত, তথাপি ভুলে শুদ্ধই কৰিছোঁ। এয়া ট্ৰেইলাৰটো আমাৰ ৰিলিজ হ'বলৈ গৈ আছে, তাৰ আগতে ফাইনেল গোটেইখিনি কৰি লোৱা হৈছে। মই মোৰ প্ৰথম এটা চিন শ্বুটিং কৰিবলগীয়া হ'ল অকণমান ভিজুৱেলাইজেশ্যন প্ৰব্লেমৰ কাৰণে। আকৌ আমি আৰম্ভ কৰিছোঁ, চিনটো আৰম্ভ কৰিবলৈ লৈছোঁ। এইটো মোৰ আজি দ্বিতীয়টো চিন মই যিটো শ্বুটিং কৰিছোঁ, তাত দেখুৱাবলৈ গৈ আছোঁ আমি বৰ্তমান প্ৰেমৰ যি বিশৃংখল অৱস্থা। সেই স্বৰ্গীয় প্ৰেম পাহৰি আমি নতুনত্বক আদৰিবলৈ গৈ আমি কি নিজকে পাহৰি যে পেলাইছোঁ, এই ৱেব ছিৰিজখনৰ জৰিয়তে সেই গোটেই বস্তুখিনিকে দেখুৱাবলৈ যোৱা হৈছে। মই এজন শিল্পী, মোৰ সৃষ্টি মানুহক ভাল পোৱা, তাৎক্ষণিকভাৱে পোৱা আনন্দৰ সৈতে সাঁতুৰি নাদৰি নিভাজ অন্তৰৰ অনুভূতিবোৰ বৈ অহাকৈ সামাজিক অভিনয় কৰিছোঁ। মই এজন শিল্পী, কেতিয়াও বুজাবুজি নকৰা যুদ্ধজয়ী অভিমানী যৌৱনৰ তেজাল ঘোঁৰা। সন্মুখ সমৰত মিঠা গৌৰৱ উপলব্ধি কৰিব পাৰোঁ। প্ৰতিকূল স্বাৰ্থৰ মালা পিন্ধি এজন শিল্পীৰ কথা কিন্তু কৈ যাওঁ। ধ্বংস, সৃষ্টি, পোহৰ, এন্ধাৰ, যুদ্ধ, শান্তি, এইবোৰৰ অকোৱা পকোৱা ঘূৰণীয়া পথেদি গৈ নতুন জীৱনৰ পথ বিচাৰি পাওঁ, কিন্তু আকৌ হেৰাই যায়। বিচাৰি বিচাৰি নীলা আকাশ ফালি বেলিটিত গা ধুবলৈ পাওঁ। ওচৰত ৰামধেনুৱে উচপি আছিল, তথাপি ৰঙীন সপোন ফঁহিয়াই এজন শিল্পী ওলাই আহে। জীৱন এনেদৰে আগবাঢ়ে। শিল্পীয়ে বুজি পায় ভাগ প্ৰকাশ এক কলা। টোপনিটো মনৰ বিশালতা হাৰে থাকে, য'ত দীঘলীয়া চিন্তা, সীমাহীন আশা, প্ৰবল দৃঢ়তা কেৱল আৰম্ভণি, শেষৰ ঠিকনাৰ বাট হেৰুৱায়। আকৌ প্ৰথমৰ যাত্ৰা, আকাংক্ষা, নতুন প্ৰেমৰ প্ৰতিশ্ৰুতি চব আজৰি লৈ আন। আত্মানুসন্ধানে মোক আলপৈচান ধৰে। এইটোতো সময়ৰে সাৰ্থকতা। মোৰ কাম কৰাৰ শক্তিৰ সৃষ্টিৰ জাগৰণ, কাৰণ মই সকলো সময়ৰে শিল্পী। আপোনালোকে চাবচোন, আমি আধ্যাত্মিক চিন্তাধাৰাৰ পৰা নিজকে যিমানে আঁতৰাই লৈ আহোঁ, আমাৰ মনবোৰৰো সিমানেই পৰিৱৰ্তন হৈ যায়। সেইবাবে মানুহৰ জীৱনত আধ্যাত্মিকতাৰ খুবেই প্ৰয়োজন। আমি আধ্যাত্মিক শক্তিৰ যোগেদিহে আমি আমাৰ মনটোক শান্তিৰে ৰাখিব পাৰিম। গতিকে আজি নতুন প্ৰজন্মক মই আহ্বান জনাইছোঁ, যাতে উশৃংখল মনৰ সলনি আপোনালোকে আধ্যাত্মিকতাৰ যোগেদি নিজৰ মনটোক শান্ত কৰি ৰাখিব। আজি দুটামান চিনৰ ডাবিঙো হ'ল, মোৰ নহ'ল আজি, মোৰ সহশিল্পী এগৰাকী হৈছে। আপোনালোকে কেনেকৈ পালে জনাব ভিডিঅ'টো চাই। আমাৰ নতুন ভিডিঅ'টোৰ ট্ৰেইলাৰটো লিংক মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে PC এণ্টাৰটেইনমেণ্ট চেনেলত গৈ সেই ভিডিঅ'টো চাব পাৰিব। ধন্যবাদ।